7 তাৰিখে ৰিজাল্ট পাব আৰু ৰাতিপুৱা 10 বজাৰ পৰা আমি 14টা ৱেবছাইট ঠিক কৰিছোঁ, ইনক্লুডিং আমাৰ সেৱা আৰু NIC ৱেবছাইট লৈ 14টা ৱেবছাইট আছে। তাতে ষ্টুডেণ্টে নিজৰ ৰোল নম্বৰ পুট কৰিলে তেখেতে নিজৰ ৰিজাল্টটো পাই যাব, ডাউনলোড কৰিব পাৰিব। আৰু আমি এটা এপো আছে, এটা যিটো আমাৰ সেৱা ৰিজাল্টছ বুলি এটা এপ আছে, সেইটো এপ ডাউনলোড কৰি ল'লে তাতেও নিজৰ ৰিজাল্টটো পাব। মাৰ্কশ্বিট লগে লগে পোৱা যাব। এতিয়াতো ডিজিটেল মাৰ্কশ্বিটেৰে এডমিশ্যন হ'ব আৰু যিটো হাৰ্ড কপি মাৰ্কশ্বিট চাৰ্টিফিকেট 15-20 দিন টাইমৰ পিছত পাব। 10টা স্থান এইবাৰো আছে। 7 তাৰিখে ৰিজাল্ট পাব আৰু ৰাতিপুৱা 10 বজাৰ পৰা আমি 14টা ৱেবছাইট ঠিক কৰিছোঁ, ইনক্লুডিং আমাৰ সেৱা আৰু NIC ৱেবছাইট লৈ 14টা ৱেবছাইট আছে। তাতে ষ্টুডেণ্টে নিজৰ ৰোল নম্বৰ পুট কৰিলে তেখেতে নিজৰ ৰিজাল্টটো পাই যাব, ডাউনলোড কৰিব পাৰিব। আৰু আমি এটা এপো আছে, এটা যিটো আমাৰ সেৱা ৰিজাল্টছ বুলি এটা এপ আছে, সেইটো এপ ডাউনলোড কৰি ল'লে তাতেও নিজৰ ৰিজাল্টটো পাব। মাৰ্কশ্বিট লগে লগে পোৱা যাব। এতিয়াতো ডিজিটেল মাৰ্কশ্বিটেৰে এডমিশ্যন হ'ব আৰু যিটো হাৰ্ড কপি মাৰ্কশ্বিট চাৰ্টিফিকেট 15-20 দিন টাইমৰ পিছত পাব। 10টা স্থান এইবাৰো আছে। 7 তাৰিখে ৰিজাল্ট পাব আৰু ৰাতিপুৱা 10 বজাৰ পৰা আমি 14টা ৱেবছাইট ঠিক কৰিছোঁ, ইনক্লুডিং আমাৰ সেৱা আৰু NIC ৱেবছাইট লৈ 14টা ৱেবছাইট আছে। তাতে ষ্টুডেণ্টে নিজৰ ৰোল নম্বৰ পুট কৰিলে তেখেতে নিজৰ ৰিজাল্টটো পাই যাব, ডাউনলোড কৰিব পাৰিব। আৰু আমি এটা